হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ফৰ চেঞ্জ চেনেলটোত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আহি থকা আছাম পুলিচ আৰু DMEৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এইটো হৈছে পাৰ্ট নম্বৰ 3। যদি কোনোবাই আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লে'লিষ্টৰ লিংক ডেছক্ৰিপশ্যন দি আছে, তাৰ পৰা চাব পাৰিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ য়েল' ৰিভাৰ? কোনখন নদীক হালধীয়া নদী বুলিও কোৱা হয়? অপশ্যন দি আছে মেকং, আমাজন, চেনাব, হুৱাংহো। এই কুৱেশ্যনটো DHS এক্সামত আহি গৈছে, চ' ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, হুৱাংহো নদী। হুৱাংহো নদীক হালধীয়া নদী বুলিও কোৱা হয় আৰু এইখন নদী চাইনাত অৱস্থিত, মনত ৰাখিব, চীন দেশত আছে। নেক্সট কুৱেশ্যন, হুইচ চিম্বল ৰিপ্ৰেজেণ্টছ দ্য বাৰ্থ অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ জন্মক কোনটো প্ৰতীকে প্ৰতিনিধিত্ব কৰিছে? অপশ্যন দি আছে বোধি গছ, পদুম, চকা আৰু ঘোঁৰা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, পদুম। গৌতম বুদ্ধৰ জন্মক লোটাছ ফুলে প্ৰতিনিধিত্ব কৰে। লগতে মনত ৰাখিব, গৌতম বুদ্ধই জ্ঞান আহৰণ কৰিছিলে বোধি গছৰ তলত বহি, চ' ইয়াৰ প্ৰতিনিধিত্ব কৰে জ্ঞান আহৰণৰ, সেইটো হৈছে বোধি গছ। আৰু চকাটো হৈছে ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে চকাক প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰে। আৰু ঘোঁৰা হৈছে গৌতম বুদ্ধই ঘৰ ত্যাগ কৰাৰ কাৰণে ঘোঁৰাটোক প্ৰতীক হিচাপে ৰিপ্ৰেজেণ্ট কৰিছিল। চ' মনত ৰাখিব, বোধিত্ৰী হৈছে জ্ঞান আহৰণৰ কাৰণে, লোটাছ হৈছে জন্ম, হুইল হৈছে ধৰ্ম প্ৰচাৰ আৰু ঘোঁৰা হৈছে ঘৰ ত্যাগ কৰাৰ কাৰণে। এই চাৰিটা চিম্বল ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য শ্বেপ অফ দ্য নিউ পাৰ্লিয়ামেণ্ট হাউচ? নতুন সংসদ ভৱনৰ আকৃতি কেনেকুৱা? অপশ্যন দি আছে চাৰ্কুলাৰ, ট্ৰায়েংগুলাৰ, স্কুৱেৰ, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ত্ৰিভুজাকাৰ বা ট্ৰায়েংগুলাৰ। নতুন সংসদ ভৱনৰ আকৃতি হৈছে ত্ৰিভুজাকাৰ। লগতে মনত ৰাখিব, নতুন পাৰ্লিয়ামেণ্ট হাউচখন উদ্বোধন কৰা হৈছিলে 28 মে' 2023 চন তাৰিখে। 28 মে' 2023 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আনাডাৰ নেম অফ গ্ৰেটাৰ হিমালয়াছ? গ্ৰেটাৰ হিমালয়ৰ আন এটা নাম কি? অপশ্যন দি আছে হিমাদ্ৰী, সাহ্যাদ্ৰী, আছাম হিমালয়া, শিৱালিক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, হিমাদ্ৰী। গ্ৰেটাৰ হিমালয়ৰ আন এটা নাম হৈছে হিমাদ্ৰী। নেক্সট কুৱেশ্যন, হু ৱাজ কল্ড এজ গুৰুদেৱ অৰ গুৰু ব্ৰহ্মা বাই দ্য বড়ো পিপল? বড়ো লোকসকলে কাক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি অভিহিত কৰে? অপশ্যন দি আছে কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, হৰিশংকৰ ব্ৰহ্ম, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, কালীচৰণ ব্ৰহ্ম। বড়ো লোকসকলে কালীচৰণ ব্ৰহ্মক গুৰুদেৱ বুলি অভিহিত কৰে। নেক্সট কুৱেশ্যন, দামোদৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম? দামোদৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছিল? অপশ্যন দি আছে হিমালয়া, ছোটানাগপুৰ মালভূমি, ৰাজমহল মালভূমি, পূব ঘাট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ছোটানাগপুৰ মালভূমি বা ছোটানাগপুৰ প্লেটু। দামোদৰ নদীৰ উৎপত্তি হৈছিল ছোটানাগপুৰ প্লেটুৰ পৰা। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ নেতাজী সুভাষ চন্দ্ৰ বোছ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লোকেটেড? নেতাজী সুভাষ চন্দ্ৰ বোছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? অপশ্যন দি আছে বেংগালুৰু, দিল্লী, কলকাতা, দেহৰাদুন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, কলকাতা। কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বোছ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টখন অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য বৰদলৈ সত্যাগ্ৰহ ৱাজ হেল্ড ইন? বৰদলৈ সত্যাগ্ৰহ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দি আছে বিহাৰ, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, গুজৰাট। এই বৰদলৈ সত্যাগ্ৰহখন 1928 চনত চৰ্দাৰ বল্লভভাই পেটেলে আৰম্ভ কৰিছিলে। এই কুৱেশ্যনটো বহুতবাৰ সুধিছে পৰীক্ষাত যে বৰদলৈ সত্যাগ্ৰহৰ কোনে নেতৃত্ব লৈছিলে? মনত ৰাখিব, চৰ্দাৰ বল্লভভাই পেটেলে। আৰু অনুষ্ঠিত হৈছিলে গুজৰাটত। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং হেড ফাউণ্ডেড দ্য আত্মীয় সভা? নিম্নলিখিত কোনে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন দি আছে ৰাজা ৰামমোহন ৰায়, MG ৰানাডে, দেৱেন্দ্ৰনাথ টেগোৰ, আত্মাৰাম পাণ্ডুৰং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ৰাজা ৰামমোহন ৰায়।
তেখেতে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল। এই আত্মীয় সভাখন ৰাজা ৰামমোহন ৰায়ে 1815 খ্ৰীষ্টাব্দত কলিকতাত আৰম্ভ কৰিছিল। লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে আত্মাৰাম পাণ্ডুৰঙে কোনটো সভা প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজ আত্মাৰাম পাণ্ডুৰঙে 1867 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে আত্মীয় সভা আৰু আত্মাৰাম পাণ্ডুৰঙে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল দেওলাংখুই? দেওলাংখুই উপন্যাসখনৰ লেখক কোন? অপশ্যন ডি আছে মামণি ৰয়ছম গোস্বামী, মাইনী মহন্ত, ৰীতা চৌধুৰী, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ৰীতা চৌধুৰী। তেখেতে দেওলাংখুই উপন্যাসখন লিখিছিলে। ৰীতা চৌধুৰীৰ আৰু এখন ইম্পৰ্টেণ্ট উপন্যাস আছে, সেইখন হৈছে মাকাম। ৰীতা চৌধুৰীৰ এই দুখন বহুত ইম্পৰ্টেণ্ট উপন্যাস, মনত ৰাখিব। দুটাৰ ভিতৰত এটা পৰীক্ষাত দিয়ে প্ৰতিবাৰে। আজিৰ গোটেইকেইটা কুৱেশ্যন অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিছে, ভালকৈ চাব। বলক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন সৰস্বতী সন্মান এৱাৰ্ড? সৰস্বতী সন্মান বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যন এ আছে লক্ষ্মীনন্দন বৰা, লক্ষ্মীনাথ বেজবৰুৱা, লম্বোদৰ বৰা, ৰমাকান্ত বৰকাকতি। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, লক্ষ্মীনন্দন বৰা। তেখেতে সৰস্বতী সন্মান বঁটা লাভ কৰিছিলে প্ৰথমগৰাকী অসমীয়া হিচাপে। এই সৰস্বতী সন্মান বঁটাটো 1991 চনৰ পৰা দিয়া হৈছে ভাৰতত। সৰস্বতী সন্মান বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হৈছে হৰিবংশ ৰায় বচ্চন। তেখেতে সৰস্বতী সন্মান বঁটা লাভ কৰিছিল প্ৰথমবাৰৰ বাবে। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল পাতাল ভৈৰৱী? পাতাল ভৈৰৱীৰ উপন্যাসখনৰ লেখক কোন? অপশ্যন ডি আছে অৰুণ শৰ্মা, মাইনী মহন্ত, ৰীতা চৌধুৰী, লক্ষ্মীনন্দন বৰা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, লক্ষ্মীনন্দন বৰা। তেখেতে পাতাল ভৈৰৱী উপন্যাসখন লিখিছিল। নেক্সট কুৱেশ্যন, হুইচ মেটেল ৱাজ আননোন টু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ বাবে কোনটো ধাতু অজ্ঞাত আছিল? অপশ্যন ডি আছে সোণ, ব্ৰঞ্জ, তাম, আইৰণ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, আইৰণ। লোৰ বিষয়ে হিন্দু সভ্যতাৰ মানুহবিলাক অজ্ঞাত আছিল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক ব্ৰঞ্জ এজ বুলিও জনা যায়। হিন্দু সভ্যতাক ব্ৰঞ্জৰ যুগ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মষ্ট মডাৰ্ণ ছাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ আটাইতকৈ আধুনিক স্থান কোনটো? অপশ্যন ডি আছে লৌথাল, হাৰাপ্পা, মহেঞ্জোদাৰো, ৰাখিগিৰি। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, মহেঞ্জোদাৰো। হিন্দু সভ্যতাৰ আটাইতকৈ আধুনিক স্থান হৈছে মহেঞ্জোদাৰো। আৰু এই মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰা হৈছিল 1922 চনত। আৰু কোনে আৱিষ্কাৰ কৰিছিলে মনত ৰাখিব, আৰ ডি বেনাৰ্জীয়ে। আৰ ডি বেনাৰ্জীয়ে 1922ত মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰিছিলে। আৰু এইখন হৈছে হিন্দু সভ্যতাৰ আটাইতকৈ আধুনিক স্থান। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ছাইট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ ভাৰতীয় স্থান কোনটো আছিল? অপশ্যন ডি আছে লৌথাল, ৰাখিগ্ৰহী, ধলাভিৰা, চান্নুদাৰো। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ৰাখিগ্ৰহী। ৰাখিগ্ৰহী হৈছে হিন্দু সভ্যতাৰ আটাইতকৈ ভাৰতত থকা স্থান। ৰাখিগ্ৰহীটো হৈছে ভাৰতৰ ভিতৰত। আৰু যদি সোধে ইণ্ডাছ ভেলীৰ ভিতৰত কোনটো ডাঙৰ, তেতিয়া মনত ৰাখিব মহেঞ্জোদাৰো। মহেঞ্জোদাৰো চবতকৈ ডাঙৰ হয়। আৰু এইখন পাকিস্তানত আছে। নেক্সট কুৱেশ্যন, হুইচ ভিটামিনছ ডাজ দ্য বডি এক্সট্ৰেক্ট ফ্ৰম ছানলাইট? সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? অপশ্যন ডি আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন চি। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ভিটামিন ডি। ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা দেহে আহৰণ কৰে। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ দ্য ইউনিচেফ ফৰ্মড? ইউনিচেফ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1946 চনত ইউনিচেফ গঠন কৰা হৈছিল। ইউনিচেফৰ হেডকোৱাৰ্টাৰখন আছে নিউয়ৰ্কত। মনত ৰাখিব নিউয়ৰ্কত ইউনিচেফৰ হেডকোৱাৰ্টাৰ আছে। নেক্সট কুৱেশ্যন, গুৰু বিপিন সিং ৱাজ ন'ন ফৰ হুইচ ক্লাছিকেল ডান্স ফৰ্ম? গুৰু বিপিন সিং কোনখন শাস্ত্ৰীয় নৃত্যৰ বাবে জনাজাত আছিল? অপশ্যন ডি আছে মণিপুৰী, কথক, বিহু, কুচিপুডি। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, মণিপুৰী। মণিপুৰী শাস্ত্ৰীয়ৰ লগত জড়িত আছিলে গুৰু বিপিন সিং।
মণিপুৰী শাস্ত্ৰীয় নৃত্য হৈছে মণিপুৰৰ ক্লাছিকেল ডান্স। কথক হৈছে উত্তৰ প্ৰদেশৰ ক্লাছিকেল ডান্স আৰু কুচিপুডি হৈছে অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডান্স। নেক্সট কুৱেশ্যন, জোনাকী মেগাজিন ৱাজ পাব্লিছড ইন দ্য ইয়েৰ। জোনাকী আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল? অপশ্যন কেইটাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 1889ত। জোনাকী মেগাজিন ৱাজ পাব্লিছড ইন দ্য ইয়েৰ অফ 1889। নেক্সট কুৱেশ্যন, শুক্লধ্বজ ৱাজ পপুলাৰলি ন'ন এজ। শুক্লধ্বজক জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত আছিল? অপশ্যন ডি আছে চিলাৰায়, প্ৰতাপ বল্লভ, ধৰ্মৰাজ, সংগ্ৰাম জিত। শুক্লধ্বজৰ আন এটা নাম কি আছিল? ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।